নমস্কাৰ মোৰ কেঁচা কলিজাসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছো এইটো চেনেলৰ অন্য এটা ভিডিঅ' লৈ আৰু তোমালোকে চাই আছা আসিফ ৰোশ সো হে গেছ আপোনালোকে ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেল চাই গমে পাইছে আজি আমি কোনটোৰ ওপৰত গৰ্ব লগাব গৈ আছো সো হে গেছ কেইদিনমান আগত চলি আছিল এইটো বিয়াত নাচি থকা ছোৱালীটো ভাইৰেল আজিকালি চলি আছে Yes, মোৰ কেঁচা কলিজাসকল বলাই বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো এই ছোৱালীজনী মা দাদা ভাবিছে যে আমাৰ ছোৱালীজনী কলেজত পঢ়িব গৈছে কিন্তু এইবিলাক কোনো দান্দা নাই ছোৱালীজনী গৈছে কলেজত ইনষ্টাগ্ৰামত ৰীল বনাইছে আৰু ৰাতি ৰাতি বয়ফ্ৰেণ্ডৰ লগত চেনি খাই আছে बात तो सही है আমাৰ ছোৱালীজনী কলেজত পঢ়িব গৈছে গাইস এইবিলাকে আমাৰ দেশৰ ভৱিষ্যত আৰু হিয়তি আমাৰ দেশখন উন্নতি কৰি আছে আমাৰ মাননীয় দৰ্শকসকল সকলোকে নমস্কাৰ জনাইছো আপোনালোকৰ ৰীল চাবলৈ ইনষ্টাগ্ৰামত যাব নালাগে আমাৰ ৰেল ষ্টেচনতে আজি ইনষ্টাগ্ৰামৰ ৰীল পাব नाचो शिल्पी अच्छा हुआ हम तो मुंह बांध के बैठे हैं नहीं तो हमें भी सस्पेंड कर सो गाइस আমাৰ দিদিজনৰ গাত ইমান টেলেন্ট যে ৰেল ষ্টেচনটোকো হিলাই দিছে সো গাইস যেতিয়া পাতলি কমৰি আহি যায় তেতিয়া মোৰ সেক্সি গাৰ্লছ সোফিয়াটো আহিবই না হি কেনেকুৱা পিছ পৰি থাকে আকৌ এইবিলাকৰ মাজত পাতলি কমৰিয়া মোৰে হাতিৰছি নজৰিয়া মোৰে তার দেখুন লাজ লাগি আছে আজিকালি লাজ কৰিব জানে দেখুন সো হে গেছ আজিকালি ল'ৰা ছোৱালী বিলাকতো ভাবিছে যে পপুলাৰ হ'বলৈ হলে সুফিয়া নিচিনা কাপোৰ খুলি খুলি ভিডিঅ' বনাব লাগিব কিন্তু সেইবিলাক কৰিব নালাগে বাচ্চো কিন্তু ল'ৰা ছোৱালীক তো এইবিলাকে শিকাই আছে ভিডিঅ'খন দেখাৰ পাছত কিছুমান নিব্বিয়া ক'ব আমি আগত জন্ম হৈ ভুলে কৰিলো নেকি তেতিয়াতো আমি এনেকুৱা সেক্সি ভাইটো পোৱা নাই আৰু আমাৰ লগত এনেকুৱা ৰীলো বনোৱা নাই हाय इतना सुकून वाह क्या सेक्सी लग रहा है बहन হেলমেটটো পিন্ধিলে নহলে আগফালে কোনোবাই এটা মাৰি কেলাটো পিছফালৰ কোটিটো নাইকিয়া কৰি দিব আৰু আগফালে তো নাথাকে समझ रहे हो হে গাইস নাজানো ভিডিঅ'টো কেনেকুৱা হ'ল মোৰ ভিডিঅ'টো চাই যদি অলপ হাঁহি উঠিছে বা ভাল লাগিছে তেনেহ'লে এটা লাইক এটা কমেণ্ট আৰু সৰু ভাইটি বুলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা লাইক এটা কমেণ্টে আৰু মোক ভিডিঅ' বনাবলৈ উৎসাহ দিব আৰু এটা কথা বন্ধুসকল ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাব যে কাৰণে বনাইছে কোনো যাতে চিৰিয়াছলি নলয় সো আজিৰ কাৰণে ইমানে আহি আছে এটা নতুন ভিডিঅ' লৈ বাই বাই को शेट ठोक दीजिए महाकाल का दबा के लाकर शेट ठोक दीजिए 5000 लौटे दिख जाना चाहिए ये 4000 के लिए मैं यहाँ पे नहीं खड़ा हूँ